বন্ধুসকল আজি আহিলোঁ গাঁৱত। গাঁও একদম মানে খাটি গাঁৱত বুলি ক'ব লাগিব। এতিয়া ভিতৰত চবেই কেক কাটি আছে, কিবা বোলে বাৰ্থডে পাতিব। ফুৰিব আহিলোঁ মোৰ বাইদেউ ভিনদেউৰ ঘৰত, কিন্তু মই সেইবিলাকত নাই। মানে কি কেক কাটিব গৈছে ডাঙৰ দা এখন লৈ পেলাই, সেইবোৰ চাই থকা নাই। মই মাতি আছে মোক যোৱা নাই, কিন্তু মই এইখন মোৰ ঘৰ দেখুৱাবলৈ আহিছোঁ। মোৰ বাইদেউ ভিনদেউৰ ঘৰ এইটো লেলাবৰী, মৰিগাঁও জিলাৰ লেলাবৰীত আছে বাইদেউ ভিনদেউৰ ঘৰ। আৰু গাঁও কিমান সুন্দৰ পৰিৱেশ চাওক। গাঁও ইয়াকে কয় গাঁও, আমাৰ খাটি গাঁও। ইমান ধুনীয়া। আৰু ৰবাব টেঙা গছ আছে, ৰবাব টেঙা, নেমু, জিয়া তাতো পায় অৱশ্যে। এইটো দেখিছে আপোনালোকে, লাওৰ চাং বনাই দিছে। এটা গাঁৱৰ পৰিৱেশ আৰু মই কেমেৰাটো সলাই লৈছোঁ দেখুৱাবৰ বাবে। আপোনালোকে দেখিছে এইটো গছ, এইটো কি গছ ধৰিব পৰা নাই। এইটো কি গছনো? এইফালে শুন বাইদেউ, এইটো কি গছ বোলো? কি গছ সুধিব লাগিব। এইটো গছ ধৰিব পৰা নাই। কিবা মাহ নেকি বাৰু? এইটো কিবা মাহ যেন লাগিছে। ফুলো আছে বা যি হয় আৰু কিবা মাহ গছ আছে। তাৰপিছত দেখুৱাম লাও গছ আছে, নেমু গছ আছে। তাৰপিছত পাই গ'লোঁ ৰবাব টেঙা। ৰবাব টেঙা একদম বহুত খাই ভাল পোৱা বস্তু এটা মোৰ। ৰবাব টেঙা গছ পাই গ'লোঁ। গাঁও কিমান ডাঙৰ বাৰী, ভাপ্পা কিমান ডাঙৰকৈ বাৰীখন, কিমান ডাঙৰ আপোনালোকে দেখিছেনে বাৰু? ওচৰতে ৰবাব টেঙা লাগি আছে। চাই আছোঁ। আহা গাঁৱৰ ল'ৰা। গাঁও ভাল পাওঁ কাৰণে গাঁৱত আহিছোঁ। গাঁৱৰ ল'ৰা সি পলাইছে মোক দেখা পাই পেলাই ফটো উঠাম বুলি। ইয়াত দেখিছে, ইয়াত আছে ইয়াত তামোলৰ বাৰী আছে, নাৰিকল গছ আছে, তামোলৰ পুলিও আছে নহয়। আৰু এইপিনে যাব পাৰিম। আহা, সি লগত আহি থাকিব। আগত বহুত পথাৰৰ মাজলৈ গুচি গৈছিলোঁ, এতিয়া অলপ পানী আছে চাগে ন? পানী আছেনে? পানী আছে কাৰণে যাব পৰা নাই। এই বহুত ভালকৈ আছে, ইমান বেয়াকৈ নাই। এতিয়া দেখিছে আপোনালোকে ইয়াৰ কিমান ডাঙৰ বাৰী এখন। ৰবাব টেঙা গছ, নেমু গছ, তামোল গছ, বহুত কিবা কিবি গছ আছে, এইবোৰ দেখাই আছোঁ। আৰু ইয়াত বহুত ধান চানবিলাক ভাল হৈছেনে এইবাৰ? এইটো পুখুৰীত ইয়াত মাছ চাছ ইয়াত নাই চাগে ন? ইয়াত মাছ নাই। ইয়াত ক'ৰবাত সাপ চাপহে ওলাব, সাপ ভেকুলী এইবিলাকহে ওলাই যাব চাগে। এনেকৈ দেখুৱাই দিওঁ ইয়াত। এতিয়া এজোপা আহঁত গছ হয়নে? এজোপা আহঁত গছ, কিমান ডাঙৰ গছ দেখিছে। পথাৰ, পুখুৰী, ধান, এইবিলাক ধান, পুখুৰী। কেমেৰাটো মই চেঞ্জ কৰি লৈছোঁ, দেখা অলপ হয়নে? বহুত দূৰ লাগিছে। পাহাৰ নাই ইয়াত ন? পাহাৰ থকা হয় কিন্তু আৰু ধুনীয়া লাগি গ'ল হয় ন দৃশ্যটো, হয়নে? কিমান ধুনীয়া একদম গছ। এজোপা আহঁত নেকি? কিমান বছৰ পুৰণা গছ বাৰু এজোপা? বেছিহে হ'ল চাগে। অঁ, তাতে হৈ গ'ল। আগতে এনেই প্ৰথম আহঁতডাল আছিল নে খেজুৰী? তাতে আহঁতডাল হ'ল। এইটো খেজুৰ গছ আছিল, খেজুৰ গছৰ ওপৰত আহঁত গছ আহি গৈছে হয়নে? ইমান ডাঙৰ গছ। আহঁত গছ কিছুমান বহুত একদম শ বছৰ পুৰণা আহঁত গছ কিছুমান আছে। কমলা গছ ক'ত? অঁ, কমলা লাগি আছেনে? আহঁত গছ আছে, খেজুৰ গছ আছে, কমলা গছ আছে। ইয়াত মাছ পুখুৰী, মাছ ইয়াত মাছ ওলাইছে। চাপটো পৰি গ'ল যে গছৰ, সেইকাৰণে দেখা নাপাওঁ। এনেকৈ অলপ দেখাই লওঁ আগে ন দৃশ্যটো। ভইচটো পিছত দি দিম আৰু মিলাই পেলাই। পূৰা বগাইছে নে ডিঙি? আমৰি দেই, বৰ ওচৰ নাইতো।
হেৰিয়ে মাতি আছে নেকি জেঠাই মাতি আছে যেন লাগিছে চাহ খাবলৈ মাত শুনিছোঁ ইয়াত দেখিছে পুখুৰী ইয়াত অলপ আগত মাছেই দেখি আছিলে ইয়াত দেখিছে মাছ এতিয়া তাৰ পৰা ধৰিব নোৱাৰিব নেকি আপোনালোকে মাছ ইয়াত ইমান দূৰত সৰু সৰু মাছ কিছুমান আছে ইয়াত পুখুৰী কিমান ধুনীয়া পৰিৱেশ আপোনালোকে দেখিছে পুখুৰী আছে তাৰপিছত এজোপা আহঁত গছ আছে তেতিয়া দেখুৱালে মাছ বহুত মাছ গৈ আছে মাছ এইবিলাক পুহিছে ন এইবিলাক পুহিছে কি মাছ এইটো বৰালি নেকি এতিয়া দেখুৱাব নোৱাৰিম মই দেখেনে নেদেখে নাজানো কিন্তু ইয়াত মাছ ঘূৰি ফুৰিছে বহুত মই দেখি আছোঁ ইয়াতে বহুতখিনি বহুত মাছ আছে এইটো পুখুৰী ইয়াত এটা পাহাৰ থকা হয় কিমান ধুনীয়া লাগিল হয় ন পাহাৰ যদি থাকিল হয় আৰু ধুনীয়া লাগিল হয় ঠিক আছে আমি গৈ থাকোঁ এতিয়া পিছত আকৌ আহিম আহা পানী হওঁতে আহিব